মানুহ নমস্কাৰ বন্ধুসকল, আজি আমি অনুষ্ঠানলৈ যোৱা নাই। আজি আমি গৈছোঁ বহুদিনৰ অপেক্ষাৰ মূৰত গাড়ী আনিবলৈ। বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত মোৰ সপোনৰ যি গাড়ীখন, সেই গাড়ীখন ল'লোঁ। চাওক কি গাড়ী ল'লোঁ, এইখনেই হৈছে সেইখন গাড়ী। কিন্তু সঁচাকৈ ল'লোঁ নে এখন গাড়ী? ছাছপেন্স। এয়া আমাৰ ঘৰৰ পৰাও আহি পালেহি। এয়া গাড়ী নিবলৈ আহিছে, এক গাড়ী মানুহ আহিছে। যা আগে খাই লওঁ। अजीब जानवर है, कितना भी खाए भूखा ही रहता है। এইফালে ব'লক হে আগে আজি সোমাই দিওঁ পাৰি খাবই লাগিব। গাড়ী চাই পিছত আহিলা, ধন্যবাদ অহাৰ কাৰণে। মোৰ ফেমিলি ইমানেই আৰু মতাৰ পিছতো কেনেকুৱা লাগিছে গাড়ীখন? কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? মানুহৰ মুডবোৰ দেখিয়ে গমেই পাইছে চাগে তেওঁলোকৰ পচন্দ হোৱা। বেয়া লাগিছে পোৱালে কৈছে হেৰি এখন বোলে ইমান পুৰণা বোলে সেই বগাখন লওঁ কৈছে। কেনেকুৱা লাগিছে সঁচাকৈ কোৱাচোন এখন? तुम्हारा मुंह बिल्कुल नहीं पसंद आया आज तू আচলতে পচন্দ নকৰাৰ কাৰণ আছে, সেইখন আচলতে গাড়ী নহয়। সেই গাড়ীখন আমি কিনিবলৈ অহা নাই আৰু সেইখন গাড়ী লেতেৰা হৈ আছে আৰু অলপ পুৰণা হয়, সেয়েহে তেওঁলোকৰ মনবিলাক বেয়া। কাৰো মুখত মাত নাইকিয়া হ'ল। আচলতে তেওঁলোকৰ অকণমানো পচন্দই হোৱা নাই সেইখন গাড়ী, সেয়েহে কাৰো মুখত মাত নাই। আপোনালোকেও চাই থাকক কি গাড়ী ল'লোঁ। আচলতে এয়া পইচা এয়া দিবলৈ বুলি আহিছোঁ, এয়া হিচাপ কৰি আছোঁ, পে'মেণ্টটো কৰি লওঁ। চাই থাকক আপোনালোকে কি গাড়ী, আপোনালোকেও আচৰিত হৈ যাব গাড়ীখন। হেৰি আৰু গাড়ীখন নিবলৈ আহিলোঁ আৰু কি খুৱাম আৰু সেই পাৰ্টি খুৱাবলৈ এইখিনি দিছোঁ। থেংক ইউ মই ঘৰ যাওঁদে बड़ा हरामी हो बेटा। ধাবালৈ যাওঁগে যাওঁদে কেলে লগ লৈছো মই যাওঁ কলে যাওঁ নাই নি খালী কৰি আনিছো হে খালী কৰি আনিছো পাৰ্টি খাবলৈ তুমিও নাই খোৱা নি? মই একদম খালী কৰিছো কৃষ্ণ আনকি ৰাতিপুৱা ভাত কেইটামান খাইছো পিছবেলা খাম বুলি পিছবেলা পাৰ্টি খাম বুলি। আমাৰ পৰিকল্পনা মতে এতিয়াও আমি অৰিজিনেল গাড়ীখন দেখুৱাও নাই। কি अरे कहना क्या चाहते हो? কেলে পচন্দ নাই হোৱা নেকি? লেতেৰা কৰি থৈছে ভৰাবলৈ মন গৈছে মোক এনেকে আচলতে এনে নহয় যে এখন গাড়ী বেয়া, এখন গাড়ীও ভাল হয়, কিন্তু বহুত লেতেৰা হৈ আছে। বাহিৰত থৈ দিছে সেইকাৰণে লেতেৰা হৈ আছে। কি হ'ল কি গামোচা পিন্ধা। এতিয়া আপোনালোকে গম পাইছে চাগে, পিছফালে ঢাকি থোৱা গাড়ীখনেই আচলতে আমি ল'বলৈ লৈছোঁ, কিন্তু এওঁলোকে কোৱা নাই, এতিয়ালৈকেও তেওঁলোকে নাজানে। আৰু এয়া ডিলাৰৰ ফালৰ পৰা মৰম জনাইছে দেউতাক, মোৰ মিছেছক আৰু মোকো জনাব, মৰম সন্মান জনাইছে তেওঁলোকে। ব'লা ইয়াতে আছে। अभी मजा आएगा ना भिड़ो। 5 4 3 2 1 बहन डर गई बहन डर गई बहन डर गई। মানুহ बड़ा हरामी हो बेटा। কেলে গ'লা? কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে?
ইখন দুখ লাগিছিলে নি বনি গলো উল্লু বনি আছো হা উল্লু বনি গলো কেনেকুৱা আমি কটক কি কথা পাতিলোগে গৈ কি পাতিলা এই পাতিলো ৰে পাতিলো কোৱাচোন কোৱাচোন কি পাতিলা গাড়ীখন ধুব লাগিছিলে ইমান লেটাকে গল নিনো পাতিছো আমি ইমানো বুৰ্ব বনাব নেপা বনাই দিছে মানে এইখন কেনেকুৱা লাগিছে এতিয়া কেনেকুৱা একদম নিউ আচলতে গাড়ীখন একেবাৰে নতুন কণ্ডিশ্যনতে আছে শ্ব'ৰুম কণ্ডিশ্যনত আচলতে এজন প্ৰফেচৰৰ গাড়ী আছিল বুলি কৈছিলে আৰু ষ্টেফিনিটো দেখিলেই গম পাব এয়া নতুন একেবাৰে আনটাচ হৈ আছে আমি কি পাতিলো আমি কি কৈছো শুনক আমি কি পাতিছো শুনক এইগুলো গাড়ীখন গাত লগা বোলো এইগুলো ইমান পুৰণা ঘৰলে কেনেকে নিম বোলো চাফা কৰি নিয়া হলো আমাৰ পোৱালীৰো মনটো বেয়া লাগিছিলে আচলতে পুৰণা লেতেৰা গাড়ীখন নিম বুলি কিন্তু এইখন দেখা পাই মনত ফূৰ্তি আৰু এতিয়া কৈছোঁ যে গাড়ীখন ক'ৰ পৰা ল'লোঁ আচলতে গাড়ীখন লৈছোঁ শিৱসাগৰ জিলাৰ পপি কাৰ ডিলাৰৰ পৰা আৰু শিৱসাগৰ হাঁহচৰাৰ ওচৰৰ যি বৃষ্টি হোটেল আছে সেই হোটেলৰ কিনাৰতে থকা এইটো ডিলাৰ আৰু ইয়াত দেখিছে কিমান মানুহ কাষ্টমাৰ আচলতে যথেষ্ট ভিৰ হৈ থাকে যথেষ্ট ভাল গাড়ী পোৱা যায় ইয়াত আৰু যথেষ্ট ষ্টকো আছে তেওঁলোকৰ সেয়েহে কাষ্টমাৰ যথেষ্ট তেওঁলোকৰ বিভিন্ন ধৰণৰ পুৰণি গাড়ীৰে তেওঁলোকৰ ডিলাৰ ভৰি আছে বিভিন্ন বাজেটৰ গাড়ী পাব আপোনালোকে নিজৰ পচন্দ অনুযায়ী কম দামৰ পৰা উচ্চ দামলৈকে আপোনালোকে খুব বিলাসী গাড়ীও ইয়াত পাব আপোনালোকে যোগাযোগ কৰিব ইয়াৰ যোগাযোগ নাম্বাৰটো ইয়াত দিয়া আছে আপোনালোকে পোষ্ট কৰি এয়া চাই ল'ব নম্বৰটো মালিকক সমজাইছে উঠা আকৌ ব'লা तेरी सासू माँ के घर में गजनी की औलाद ৰ'বা ভিতৰতো চোৱা কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে গাড়ী ছাৰপ্ৰাইজ ছাৰপ্ৰাইজ হৈ গৈছে পুৰা কি বুলি ভাবিছিলে আমিতো সেইখন গাড়ী বুলিয়ে ভাবিছিলোঁ ন আচলতে ৱেগনাৰখন ল'ম বুলি ভাবি আছিলে ইও নাজানে কালিলৈকে আমি কেঞ্চেলেই কৰিলোঁ এখন গাড়ী লোৱা কেঞ্চেল কৰি দিলোঁ পইচা মিলা নাছিলে অলপ সেইকাৰণে কিন্তু শেষত ভাবিলোঁ যে নাই লুকাই থৈ দিওঁ কথাটো শেষত ল'লোগৈ আমি সপোনটো পূৰ কৰালোঁ নিজে লৈছোঁ নিজৰ আগৰ পৰা আছিলে এখন গাড়ী মায়ে লৈ দিয়া এখন টপ মডেলৰ গাড়ীয়ে আছিলে কিন্তু এইখন লৈছোঁ সম্পূৰ্ণ নিজা পইচাৰে ভাল লাগিছে আৰু ককাইদেউকেইজনীলৈও ধন্যবাদ খুব কম সময়ৰ ভিতৰতে তেওঁলোকে আমাক গাড়ীখন দিলে আৰু খুব সুন্দৰ দাদা আগত আহক বাই বাই আহিবা আকৌ দেই ঠিক আছে গাড়ী মালিককে এৰি থৈ গ'ল মই ভাবিছোঁ কিহৰ কথা পাতি আছে বাইকত বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড মাতি দিলে নি বোলো পিছতে চাইছে নহয় বেলেগহে समझ रहे हो समझ रहे हो आप समझ
আৰু এইবাৰ আহিলোঁ সকলোকে পাৰ্টি দিবলৈ নাজিৰাৰ ONGC কলনীৰ ট্ৰেফিক চাৰিআলিত থকা চাহী চিকেন বিৰিয়ানী নামৰ ৰেষ্টুৰেণ্টখনলৈ। আৰু ইয়াত চিকেন আৰু বিৰিয়ানী খাইছে সকলোৱে। বাহিৰত নাখায়। কেনেকুৱা পায়? ভাল পাইছেনে? আচলতে সদায় ভাত খাই থাকে হেনো, সেইকাৰণে বোলে আজি ভাত নাখায় বোলে। চবেই সেই চিকেন, ৰঙা ৰঙা চিকেন আৰু বিৰিয়ানীহে খাব। अरे कहना क्या चाहते हो? ৰ'বা গাড়ী পাৰ্টি গাড়ী পাৰ্টি আজি ডগচিৰি তাই কি হয়? তাই কি হয়? তাই কি আজি ভেজ সোমবাৰ নহয়, ঘাঁহ খোৱা। ঘাঁহ খোৱা ঘাঁহ খোৱা প্ৰাণী ভেজ ভেজ বেচেৰীয়ে খাই আছে, এজনীয়ে চাই আছে। কেনেকুৱা লাগিলে? কেনেকুৱা লাগিলে? কেনেকুৱা লাগিলে? এই প্লেটবিলাকে প্ৰমাণ। কেনেকুৱা ভাইটি? কেনেকুৱা মজা? বাচি দিলে একদম সিহঁতি। নাই বুলিহে আৰু এই ককাইদেউজনৰ দোকানতে খালোঁ। বাহিৰৰ পৰা আহিয়ে ব্যৱসায় কৰি আছে ধুনীয়াকৈ। এয়া দেখিছে তেওঁলোকৰ আউটলেটখন। আৰু এয়া এইবাৰ ঘৰ আহি পাই গ'লহি গাড়ী। আৰু এয়া মাৰ আশীৰ্বাদ লৈ এয়া ধূপ চাকি বন্তিৰে আদৰিব লৈছোঁ। এয়া আগলৈ কৰিম নেকি? নালাগে ৰ'বা। ৰাতি আহি যিহেতু ভিডিঅ' বনোৱা নহ'ল আৰু ভালকৈ গাড়ীখন দেখুওৱা নহ'ল, সেয়েহে এইবাৰ চিনেমেটিক শ্বটটো উপভোগ কৰক। আপোনালোকৰ আশীৰ্বাদতে গাড়ীখন আনিবলৈ সক্ষম হ'লোঁ। এনেকৈয়ে আপোনালোকে আমাক আশীৰ্বাদ কৰি থাকিব আৰু ডিটেইলছত জনাম কিমান পৰিলে, কি কি ফিচাৰ্ছ আছে পিছৰ